নমস্কাৰ। কথা ৰামায়ণ পাঠৰ ৩৬ অধ্যায়। আজি অধ্যায় সীতাহৰণ জটায়ুবধ। হায় হায়, হা সীতা, হা লক্ষ্মণ। ৰামৰ স্বৰ অনুকৰণ কৰি এইদৰেই মাৰিছে চিঞৰ মাৰিলে। এই চিঞৰে সীতাক প্ৰতাৰিত কৰিলে। বতাহত আগলি কলাপাত লৰাৰ দৰে সীতাই কঁপি কঁপি ক'লে, বোপা লক্ষ্মণ, তোমাৰ দাদাৰ কণ্ঠস্বৰ শুনা নাইনে? তুমি শীঘ্ৰে যোৱা, তেওঁক সহায় কৰাগৈ। ভয়তে সীতা বিভোল হ'ল। ইফালে লক্ষ্মণক যাবলৈ অনিচ্ছুক দেখি চিন্তান্বিত হৈ আকৌ অনুনয় বিনয় কৰিলে। মোৰ বিপন্ন প্ৰভু কণ্ঠস্বৰ শুনিবলৈ পাইছোঁ, তৎক্ষণাত যোৱা, বিলম্ব নকৰিবা। তোমাৰ দাদাৰ নিশ্চয় ডাঙৰ বিপদ হৈছে। তুমি তেওঁ আঁতুৰ চিঞৰ শুনা নাইনে? তুমি এতিয়াও অলৌৰ হৈ আছা কিয়? তোমাৰ দাদাৰাক ৰাক্ষসে নিশ্চয় বধ কৰিছে আৰু বিপদত পৰি তেওঁ সহায়ৰ কাৰণে চিঞৰিছে। তেওঁ উদ্ধাৰ কৰিবলৈ নগৈ তুমি ইয়াত শিলৰ মূৰ্তিৰ দৰে কিয় থিয় হৈ আছা? ৰাক্ষসৰ ছলনা লক্ষ্মণে বুজি পায়। তেওঁ দাদাকৰ আদেশ তেওঁ সুঁৱৰিলে। তেওঁ লৰচৰ নকৰিলে। ভয় আৰু সংশয়ত সীতা অস্থিৰ হ'ল। তেওঁ দুয়ো হাতেৰে বুকুত ঢকিয়াই অসংযতভাৱে খঙত ক'বলৈ ধৰিলে, সুমিত্ৰানন্দন, তুমিও বুঢ়ী হলানে? তুমি তেন্তে ইমান দিন ভণ্ডামি কৰি আছিলা? তুমি আমাৰ লগত থাকি কেৱল দাদাৰ মৰিবলৈকে বাট চাই আছিলা নেকি? দাদাৰ সুৰক্ষিত ভাও ধৰি তুমি মোক হাত কৰিবলৈ তেওঁ মৃত্যুলৈকে অপেক্ষা কৰি আছিলা নেকি? নহ'লেনে সেই নৰাধম? তুমি দাদাই সহায় বিচাৰোঁতো আগবাঢ়ি নোযোৱা কিয়? বিশ্বাসঘাতক, ভণ্ড। এই নিষ্ঠুৰ বাক্যই লক্ষ্মণৰ হৃদয় বিষাক্ত হেলে বিন্ধা দি দিলে। তেওঁ হাতেৰে কাণত সোপা দি ক'লে, বৰেউ, দাদাই পৃথিৱীৰ যিকোনো শত্ৰুকে পৰাজয় কৰিব পাৰে। সেই মাতৃ, ভয়ৰ কাৰণ নাই, আপুনি শান্ত হওক। এই বিশ্বত দাদাক স্পৰ্শ কৰিব আৰু অপকাৰ কৰিব পৰা শক্তি কাৰোৱেই নাই। আপুনি উচ্চাৰণ কৰা বাক্যই আপোনাৰ মুখত শোভা নাপায়। আপুনি ভয় নকৰিব আৰু বেজাৰো নকৰিব। আপোনাৰ অভিপ্ৰেত হৰিণ লগত লৈ দাদা এতিয়াই উলটি আহিব। আপুনি যি কণ্ঠস্বৰ শুনিলে ই দাদাৰ নহয়, ৰাক্ষসৰ চালনা মাথোন। প্ৰতাৰিত নহ'ব, অযথা দুখ নকৰিব। আপোনাক ৰক্ষা কৰিবৰ কাৰণে দাদাই মোক নিযুক্ত কৰিছে। আপোনাক এতিয়া অকলশৰে এৰি থৈ যাবলৈ আদেশ নিদিব। দাদাৰ অবাধ্যতা আচৰণ কৰিব নোৱাৰোঁ। আমি জনস্থানৰ ৰাক্ষসবিলাকক বধ কৰাৰ পিছৰ পৰা তাৰ প্ৰজাবিলাকে আমাৰ ওপৰত প্ৰতিশোধ ল'বৰ কাৰণে নানা উপায়েৰে যত্ন কৰি আছে। সিহঁতৰ নানান ৰূপ আৰু কণ্ঠস্বৰ ভুৱাত আমি ভুল যাব নালাগে। আপুনি যি স্বৰ শুনিলে সেই স্বৰ দাদাৰ নহয়। আপুনি ধনিষ্ঠা মানুহ, ভয় নকৰিব। খঙে সীতাৰ মূৰৰ চুলি পালেগৈ। তেওঁ দুই চকু ৰঙা হৈ পৰিল। তেওঁ লক্ষ্মণক কটু কথাৰে ক'বলৈ ধৰিলে, তোমাৰ দাদাৰ আদেশৰ অজুহাত লৈ তুমি তেওঁৰ ক্ৰদন ধ্বনিত অবিচলিত হৈছা আৰু তেওঁক মৃত্যুৰ মুখত পৰিবলৈকে এৰি দিছা। ইমান কাল তুমি দাদাৰাক আৰু মোক কেনেকৈ প্ৰবঞ্চনা কৰি আছিলা? নিজ নৃশংস স্বাৰ্থান্ধ পিশাচ, নিজক ভাই বোলাই তুমি দাদাৰাক বিপদত পেলাই ৰং চাবলৈ আহিছা। তুমি আমাৰ লগত কিয় বনলৈ আহিলা এতিয়াহে বুজিব পাৰিলো। তোমাক ভৰতে এই কাৰ্য পাছিলে নেকি? তোমালোক সকলোটি মোৰ স্বামীৰ শত্ৰু হৈ পৰিলা। তোমালোকে একেলগ হৈ দূৰ অভিসন্ধি কৰিছানে? মই দাদাৰৰ লগত সহবাস কৰাৰ পিছত তোমাৰ বা অন্যজনৰ মুখলৈ চামনে? মোৰ স্বামী কিবা হ'লে মই সহমৰণত মৰিম, এই কথা নিশ্চয়কৈ জানিবা। সীতাৰ ক্ৰোধ দেখি লক্ষ্মণ শোকত অভিভূত হ'ল।
বৌয়েকৰ নিষ্ঠুৰ বাক্যই তেওঁক বিহনাকাৰেৰে বিন্ধি দেই পুৰি মাৰিবলৈ ধৰিলে। তেওঁ গা নোম ডাল ডাল হ'ল। তেওঁ 2 হাত জোৰ কৰি ক'লে, আই মাতৃ দেৱী, আপোনাৰ মুখৰ পৰা এনে কথা কেনেকৈ ওলাব পাৰে? তপত শলাৰ দৰে এই বাক্যই মোৰ কাণ পুৰি পেলাইছে। আপোনাৰ এনে চিন্তা নিতান্ত নিষ্ঠুৰ আৰু অসংগত হৈছে। সকলো দেৱ-দেৱীক সাক্ষী কৰি মই শপত খাইছোঁ, আপোনাৰ সন্দেহ অসত্য। এতিয়া মই বুজিব পাৰিছোঁ যে আপুনিও আন নাৰীৰ দৰে আনক সহজে বেয়া চকুৰে চাব পাৰে। মোৰ ভয় হৈছে যে কিবা ডাঙৰ বিপদ আপোনাৰ আগত উপস্থিত। সেয়ে নহ'লে আপুনি মোক এনে কুধাৰণা মনলৈ আনিব বা প্ৰকাশ কৰিব নোৱাৰিলেহেঁতেন। বিশুদ্ধ চিত্ত লক্ষ্মণ আগন্তুক বিপদৰ ভয়ত কঁপিবলৈ ধৰিলে। সীতাই আকৌ ক'লে, চোৱা, ইয়াত বহুত শুকান খৰি আছে। তুমি যদি দাদাক সহায় কৰিবলৈ এই মুহূৰ্তত নোযোৱা, তেন্তে এই খৰিৰ জুই জ্বলাই তাত মই জাপ দিম। অথবা মই গোদাবৰীত আত্মবিসৰ্জন দিম, নহ'লে শিৱজৰী ল'ম। আকৌ এবাৰ তোমাক সুধিছোঁ, তুমি যাবানে নোযোৱা? নে মই মৃত্যুবৰণ কৰিম? সীতাই বুকুত ভুকুৱাই কান্দিলে। লক্ষ্মণৰ আৰু সহ্য নহ'ল। তেওঁ 2 হাত জোৰ কৰি অভিবাদন জনাই ক'লে, বদেউ, আপোনাৰ বাক্য পালন কৰিম আৰু দাদাৰ অবাধ্যতা আচৰণ কৰিম। আপোনাক অকলশৰে এৰি থৈ যাওঁ। আপুনি কুশলে থাকক। অৰণ্যৰ অধিষ্ঠাতা দেৱতাসকলে আপোনাক ৰক্ষা কৰক। আপোনাৰ নিৰ্দেশ মই পালন কৰিম। মই অমংগলৰ চিন দেখিছোঁ। মোৰ ভয় হৈছে। আপোনাক আকৌ দাদাৰ লগত দেখা পাম নে নেপাম ক'ব নোৱাৰোঁ, তথাপি মই প্ৰস্থান কৰিছোঁ। অনিচ্ছাৰে লক্ষ্মণ গ'ল। যাওঁতে বাৰে বাৰে তেওঁ পিছলৈ মুখ ঘূৰাই সীতালৈ চাই গৈছিল। লক্ষ্মণ যদিও আগবাঢ়ি গৈছিল, তেওঁ পেটে পেটে খং উঠিছিল আৰু শোকে তেওঁক খুন্দা মাৰি ধৰিছিল। সীতাৰ নিষ্ঠুৰ বাক্য তেওঁ কেনেকৈ সহ্য কৰিব পাৰে, সেই কথা তেওঁ পাহৰে কেনেকৈ? তেওঁ যথাসৰ্বস্ব ত্যাগ কৰি ৰামৰ সেৱা কৰিছে। এনে অৱস্থাত এই কথাই তেওঁ অন্তৰ ক্ষুণ্ণ কৰিলে। যিফালে গৈছিল সেইফালে মুখ কৰি লক্ষ্মণ যাবলৈ ধৰিলে। ৰাৱণে এই সুযোগৰ কাৰণেই ইমান পৰ বাট চাই আছিল। এতিয়া তেওঁ ৰামৰ কুটিৰ ফালে আগবাঢ়িল। তেওঁ পৰিব্ৰাজক সন্ন্যাসীৰ বেশ ধৰিলে। গাত নিৰ্মল গেৰুৱা কাপোৰ পিন্ধিলে আৰু মুখেদি সুশ্ৰাব্য বৈদিক শ্ৰুত পাঠ কৰিলে। তেওঁ বাহ্যিক মুখাৰ তলত জঘন্য প্ৰবৃত্তি লুকাই ৰ'ল। সীতাৰ কুটিৰ দুৱাৰ মুখত বহি ৰামৰ কাৰণে আগ্ৰহে বাটলৈ চাই আছিল। ৰাৱণে সীতাক দেখিলে। সীতাক দেখাৰ পালত সপন্নসাই ৰাৱণৰ অন্তৰত ৰুই দিয়া বাসনাৰ পুলিটিয়ে মাটিত দকৈ শিপাবলৈ ধৰিলে। ৰাৱণৰ কাম প্ৰবৃত্তি প্ৰচণ্ডভাৱে জাগৃত হ'ল। সীতাক হস্তগত কৰিবলৈ তেওঁ আগতকৈও অধিক দৃঢ়প্ৰতিজ্ঞ হ'ল। গাত গেৰুৱা সাজপাৰ, হাতত কমণ্ডলু আৰু দণ্ড লৈ অহা পৰিব্ৰাজক সন্ন্যাসীক যথাযোগ্য সন্মান দেখুৱাই সীতাই অভিবাদন জনালে। সন্ন্যাসীয়ে আতিথ্য বিচাৰিলে। সীতাই ৰীতি অনুসৰি অতিথিক আসন পাৰি বহিবলৈ দিলে আৰু ফল-মূল আগলৈ আনি দিলে। সন্ন্যাসীয়ে আসনত বহি সীতাৰ মুখলৈ চাই পঠিয়ালে। তেওঁৰ কামনা আগতকৈও বলৱান হ'ল। পাপিষ্ঠ আৰু ৰাক্ষস যদিও তেওঁ এনে বোধ হ'ল যে সীতাৰ অন্তৰ জয় কৰাহে শ্ৰেয় পথ। তেওঁ সীতাৰ ওপৰত বলৎকাৰ নকৰি সন্মতিক্ৰমে সীতাক ভাৰ্যা কৰি ল'বলৈ ইচ্ছা কৰিলে। লংকাধিপতিয়ে সীতাক ফুচুলাবলৈ আশা কৰিছিল। তেওঁ ভাবিছিল, সীতাই তেওঁৰ ধন দৌলত আৰু প্ৰতাপ দেখিলে দৰিদ্ৰপীড়িত ৰামলৈ পিঠি দি তেওঁ শৰণাপন্ন হ'ব আৰু ভাবিলে যে ৰামক শাস্তি আৰু কলংক দিয়া এইটোৱেই শ্ৰেষ্ঠ উপায়। সাধাৰণ ৰমণীৰ ক্ষেত্ৰত তেওঁ যি পৰিচয় পাইছে, সীতাইও সেইদৰেই আচৰণ কৰিব বুলি তেওঁ আশা কৰিছিল। ফল-মূল আগত লৈ বহি সন্ন্যাসীয়ে সীতাৰ সৌন্দৰ্য এনেকৈ বখানিবলৈ ধৰিলে যে প্ৰকৃত সন্ন্যাসীৰ মুখত এনে কথা অশোভন। সীতাৰ দেহৰ কমনীয়তা বৰ্ণাই তেওঁ সুধিলে, আইটি তুমি কোন? ৰাক্ষস আৰু
বন্য জন্তুৰে পৰিপূৰ্ণ অৰণ্যত তুমি অকলশৰে আছা কিয়? ৰাৱণৰ কথা শুনি সীতাৰ কেনেবা লাগিছিল। তথাপিও ৰাৱণৰ সকলো প্ৰশ্নৰ উত্তৰ সীতাই দিলে। সীতাৰ পেটে পেটে আশা হৈছিল যে ৰাম তেতিয়া উলটি আহিব। সেই উদ্দেশ্যে তেওঁ পদূলি মুখলৈ চকু নুঘূৰোৱাকৈয়ে চাই থাকিল। লাহে লাহে অভ্যাগতজনে নিজৰ পৰিচয় দিবলৈ ধৰিলে। তেওঁ জন্ম আৰু বংশৰ গৌৰৱ, ঐশ্বৰ্য, বিভূতি আৰু ক্ষমতা বৰ্ণাবলৈ ধৰিলে। নিজৰ গুণ বখানি তেওঁ ৰামক নিন্দা কৰিবলৈ ধৰিলে। শেষত ৰাৱণে সীতাক ক'লে, তুমি মোৰ ভাৰ্যা হৈ লংকাত মোৰ লগত সুখৰ জীৱন অতিবাহিত কৰা। আহা, আমি প্ৰস্থান কৰোঁ। এনে অপ্ৰত্যাশিত পৰিস্থিতিত সীতাই সতীত্ব বলেৰে ক্ষমতাশালী ৰাক্ষসক তুচ্ছ জ্ঞান কৰিবলৈ সাহ পালে। ৰাক্ষসৰ অহাৰ কাৰণ সীতাই এতিয়াহে বুজিব পাৰিলে। ফেট তোলা ফেটি সাপৰ দৰে ক্ৰোধান্বিত হৈ সীতাই ক'লে, নিজ অধম, তোৰ অন্তিম কাল উপস্থিত। যদি প্ৰাণ ৰক্ষা কৰিব খোজ তেন্তে এই আশ্ৰম ত্যাগ কৰ। ৰাক্ষস ভয়ংকৰ হৈ পৰিল। ছদ্মবেশ আৰু বিনয় আঁতৰাই থৈ ৰাক্ষসে নিজৰ স্বেচ্ছাচাৰী দুষ্ট প্ৰকৃতি ধাৰণ কৰিলে। ৰাক্ষসে এহাতে সীতাৰ চুলিত ধৰি আনহাতে সীতাক দাঙি লৈ ৰথলৈ লৈ গ'ল। গছৰ আঁৰত ৰথখন লুকাই থৈছিল। সীতাক ৰথত তুলি ৰথ এৰি দিলে। ৰথ আকাশৰ ওপৰেদি যাবলৈ ধৰিলে। ৰাৱণে সীতাক কটকটীয়াকৈ ধৰি লৈ আকাশী ৰথখন বেগেৰে চলাবলৈ ধৰিলে। সীতাই গছ লতাকে সম্বোধন কৰি ৰামক তেওঁ বতৰা দিবলৈ ইনাই বিনাই কান্দিলে। বৃদ্ধ জটায়ু গছৰ ওপৰত তেতিয়া কল ঘুমটিয়াই আছিল। বিপন্ন নাৰী কণ্ঠস্বৰত পক্ষীৰাজে উচপ খাই সাৰ পালে আৰু সীতাৰ মাত চিনি পালে। সীতায়ো জটায়ুক দেখা পাই ৰক্ষা কৰিবৰ কাৰণে অনুনয় বিনয় কৰিলে। সীতাৰ কৰুণ বিননি শুনি জটায়ু উত্তেজিত হৈ পৰিল। তেওঁ ৰথখনক আগভেটা দি ক'লে, ক্ষান্ত হোৱা, ই কি কাণ্ড? সীতাই বিলাপ কৰি ক'লে, লংকা ৰজাই মোক বলেৰে হৰি নিছে। তুমি কেনেবাকৈ বাৰণ কৰিব পাৰিবা জানো? মোৰ পতি আৰু দেৱৰ ওচৰলৈ উৰা মাৰি গৈ মোৰ নিঃসহায় অৱস্থাৰ বতৰা দিয়াগৈ। জটায়ুৰ শৰীৰত পুৰুষানুক্ৰমিক প্ৰভুত্বপূৰ্ণ পুৰুষৰ তেজ আছিল। তেওঁ উপৰি পুৰুষে পক্ষীৰাজ্যত ৰাজত্ব কৰি আহিছে। জটায়ু যুঁজাৰু প্ৰাণে ভয় চিনি নাপায়। তেওঁ ৰাৱণৰ প্ৰতাপলৈ কেৰেপ নকৰে। তেওঁ কেৱল দেখা পালে যে এগৰাকী ৰাজকুমাৰী বিপন্না। তেওঁৰ মনত পৰিল পুৰণি কলীয়া বন্ধু দশৰথলৈ আৰু ৰামৰ আগত কৰা তেওঁৰ প্ৰতিজ্ঞালৈ। জটায়ুৱে স্থিৰ কৰিলে যে এই বলৎকাৰ তেওঁ জীয়াই থাকোঁতেই হ'বলৈ নিদিয়ে। জটায়ুৱে এতিয়া ৰাৱণলৈ চাই ক'লে, হে ৰজা, মই পক্ষীৰাজ জটায়ু। ময়ো তোমাৰ নিচিনাই ৰজা। ৰজা, মোৰ কথা শুনা। এই অপকাৰ্যৰ পৰা তুমি বিৰত হোৱা। তুমি ৰজা হৈ এনে ঘৃণনীয় কাৰ্য কেনেকৈ কৰিব পাৰা? তিৰোতাৰ সন্মান ৰক্ষা কৰা ৰজাৰ ধৰ্ম নহয় জানো? সীতা ৰাজকুমাৰী, মই তোমাক সতৰ্ক কৰি দিছোঁ। তুমি সীতাক এৰি নিদিলে নিজেই ধ্বংস হ'বা। পিতাৰ দৃষ্টিয়ে তোমাক ভস্ম কৰিব। তুমি কোলাত বিষাক্ত ফেটি গোম লৈ গৈছা। যমৰ কালপাশ তোমাৰ ডিঙিত বান্ধ খাইছে। এয়ে তোমাক নৰকলৈ টানিছে। মই বৃদ্ধ আৰু নিৰস্ত্ৰ, তুমি যুৱক আৰু সহস্ত। তুমি ৰথত বহি আছা, তথাপিও তুমি সীতাক হৰি নিয়া মই চাই থাকিম কেনেকৈ? এনে হ'ব নোৱাৰে। ৰাম নথকাত তুমি এনে কাপুৰুষালি কাম কৰিছা কিয়? তেওঁৰ ওপৰত যদি তোমাৰ খং আছে তেন্তে তেওঁৰ লগত সন্মুখ সমৰ দিয়া। তুমি মোৰ ওচৰৰ পৰা উৰি যাবা নহয়। মই জীয়াই থাকোঁতে তুমি পলাই হাৰিব নোৱাৰা। তোমাৰ ৰথ দহোটা মূৰ আৰু জকমকাই থকা বাহুলৈ মই কেৰেপ নকৰোঁ। যি মাটিক তুমি কলুষিত কৰিছা সেই মাটিত তোমাৰ মূৰবিলাক খহি পৰিব। ৰথৰ পৰা নামা। তুমি যদি কাপুৰুষ আৰু চোৰ নোহোৱা তেন্তে যুদ্ধ দিয়া। ৰাৱণে খঙত উগ্ৰমতি ধৰিলে। তেওঁ জটায়ুক আক্ৰমণ কৰিলে। প্ৰচণ্ড বায়ু আৰু বিশাল মেঘৰেহে যেন যুঁজ হ'ল।
অৰণ্যৰ ওপৰত আকাশ যুদ্ধক্ষেত্ৰত পৰিণত হ'ল। পাখি লগা পৰ্বতৰ নিচিনাকৈ জটায়ুৱে যুদ্ধ কৰিলে। ৰাৱণে মাৰাত্মক শৰ জটায়ুৰ গালৈ মাৰি পঠিয়ালে, কিন্তু পক্ষীটোৱে শৰ প্ৰতিৰোধ কৰিলে আৰু হাতোৰাৰে ৰাৱণৰ গা মঙহ ছিঙি পেলালে। ক্ৰোধান্বিত ৰাক্ষসে পক্ষী গালৈ সৰ্পবাণ মাৰি পঠিয়ালে। পক্ষীবীৰে বিষম আঘাত পালে, কিন্তু তথাপিও নিৰ্ভীক হৈ যুঁজি থাকিল। অসমান যোদ্ধা দুজনৰ যুঁজ দেখিলত সীতাৰ বুকুত ধপধপনি উঠিছিল আৰু চকুলো বৈ গৈছিল। সীতাক দেখা পালত জটায়ুৰ ৰাৱণৰ ওপৰত আক্ৰমণ অধিক তীব্ৰ হৈ উঠিল। জটায়ুৱে বুজিলে তেওঁৰ সৰ্বশক্তি সংগ্ৰহ কৰি ৰাৱণক জয় কৰিবলৈ তেওঁৰ চূড়ান্ত প্ৰচেষ্টা কৰিব লাগিব। ক্ষত-বিক্ষত দেহাটোলৈ ভূক্ষেপ নকৰি জটায়ুৱে ৰাৱণক প্ৰচণ্ডভাৱে আক্ৰমণ কৰিলে আৰু মণিময় মুকুটটো পাখিৰে চুৰমাৰ কৰি তললৈ বগৰাই দিলে। লগে লগে ৰাৱণৰ ধনুখন কাঢ়ি লৈ গ'ল। জটায়ুৱে ৰথলৈ চৌ মাৰি ৰাক্ষসমোৱা গাধকেইটা আৰু সাৰথিক বধ কৰি পেলালে। ৰথখনো টুকুৰা টুকুৰকৈ ভাঙি পেলালে। ৰাৱণ মাটিত পৰিল। সীতাক কিন্তু ৰাৱণে হাতৰ মুঠিৰ পৰা এৰা নাই। ৰাৱণক মাটিত পৰা দেখি সমস্ত ভূতবৰ্গই হৰ্ষ প্ৰকাশ কৰিলে। হাহিয়াল বুঢ়া চৰাইটোৱে চৌ মাৰি ৰাৱণৰ পিঠিত উঠি গাৰ পৰা দুখৰে দুখৰে মঙহ ছিঙি পেলালে। তাৰ পিছত জটায়ুৱে সীতাক ধৰি থকা ৰাৱণৰ হাত মোচৰি পেলাবলৈ যত্ন কৰিলে, কিন্তু ৰাৱণৰ কুৰিখন হাত। এখন হাত ছিঙি নিয়াৰ লগে লগেই আনখনেৰে সীতাক খামুচি ধৰিলে। এইদৰে সীতা নিঃসহায় হৈ পৰিল। অৱশেষত ৰাৱণে সীতাক হাতৰ পৰা এৰি দি তৰোৱালখন খুলি লৈ চৰাইটোৰ পাখি হাতোৰা দুই হাতেৰে কাটি পেলালে। বৃদ্ধ পক্ষী এতিয়া অসহায় হ'ল আৰু অলৰঅচৰ হৈ মাটিত। সীতাই লৰি গৈ জটায়ুক সাৱটি ধৰি কান্দি কান্দি কবলৈ ধৰিলে, হে পিতৃ, তুমি মোৰ কাৰণে প্ৰাণ বিসৰ্জন দিলা। তুমি মোৰ স্বামীৰ ধৰ্মপিতা। এতিয়া তুমি গুচি গলা, হে নিৰ্ভীক চিৰানুগত মিত্ৰ। ৰাৱণে সীতাৰ ফালে মুখ ঘূৰাই সীতাক ধৰিবলৈ হাত মেলিলে। সীতাই নিঃসহায় হৈ ইফালে সিফালে দৌৰাদৌৰিকৈ কান্দিবলৈ ধৰিলে। পাছত গছ এজোপাত ধৰি সীতাই বিনাবলৈ ধৰিলে, হে স্বামী দেৱতা, আপুনি কলৈ গল? হে লক্ষ্মণ, তুমি এতিয়া ক'ত আছা? তুমি মোক সহায় নকৰানে? এনেতে ৰাক্ষসে সীতাক ধৰি লৈ আকাশলৈ উৰুৱাই লৈ গল। কৃষ্ণবৰ্ণ বিৰাট ৰাৱণে সীতাক লৈ আকাশেদি উৰি যাওঁতে সীতাই তেওঁৰ হাতৰ পৰা এবাৰলৈ সংগ্ৰাম কৰিবলৈ ধৰিলে। সীতাক তেতিয়া এচটা কলা ডাঁৰৰ ওপৰত বিজুলীৰ চমকনি আৰু ৰাৱণক বনত জুই লগা পৰ্বত যেন দেখা গৈছিল। সীতাৰ জেউতিত পোহৰ হৈ ৰাক্ষসৰ দেহটোৱে আকাশৰ পথেদি কুলক্ষণীয়া ধূমকেতুৰ দৰে আগবাঢ়ি যাবলৈ ধৰিলে। সীতাক এইদৰে ৰাক্ষসে হৰণ কৰিলে। সূৰ্য পোহৰ ম্লান পৰিল আৰু অসময়ত পৃথিৱীৰ অন্ধকাৰত বুৰ গল। সকলো প্ৰাণীয়ে বিলাপ কৰি কলে, ধৰ্ম নাশ পালে, সত্য লোপ হল, সতীত্ব আৰু দয়া পৃথিৱীত নাই। অমাত প্ৰাণীবিলাকেও ওপৰলৈ মুখ কৰি চকুলো টুকিলে। ৰাৱণ নিষ্ঠুৰভাৱে ৰাজকুমাৰীক খামুচি ধৰি আকাশ পথেদি উৰি গল। গন্তব্য স্থান যেন তেওঁৰ ধৰ্মভূমি। সীতাক পলুৱাই লৈ যাওঁতে তেওঁ পিন্ধি থকা ফুলৰ পাহিবিলাক ওৰে বাটত সিঁচৰিত হৈ পৰিছিল। ইয়াৰ দ্বাৰাই যেন ৰাৱণৰ সৌভাগ্য আৰু সমৃদ্ধিহে ঘোষণা কৰা হৈছিল।